বন্ধুসকল, আজি আপোনালোকক দেখাই আছোঁ মানে কঠীয়া তুলি আছিলোঁ। তাৰপিছত ট্ৰেক্টৰ এখনে হাল বালে। হাল বোৱাৰ পিছত এনেকুৱা মাছ ওলাল নহয়, একে মানুহবিলাকে ৰোৱা বাদ দি কঠীয়া তোলা বাদ দি একদম মাছ ধৰাত লাগি গৈছে। একদম পুৰা ঢেৰ মাছ ওলাইছে, কুচিয়া ওলাইছে, মাগুৰ, ঢেৰ মাছ আপোনালোকে দেখাও হ'ব। এইটো এটা ফূৰ্তিয়ে, মাছ ধৰাটো এটা ফূৰ্তিয়ে বাৰু। মাছ ধৰি আছে, এইটো এটা ফূৰ্তিয়ে এক ৰকমৰ। পাইছা নে নাই মাছ? এইটো ধৰ 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 হয়, বঢ়িয়া বন্ধুসকল। এইটো এটা ফূৰ্তিয়ে, কঠীয়া তোলা হেৰি একদম গোটাই মানুহবোৰ আহিছে মাছ ধৰিবলৈ। বহুত ভাল লাগে লগৰ লগত মাছ ধৰি, ফূৰ্তি কৰি। ট্ৰেক্টৰে হাল বাইছে, আমি ট্ৰেক্টৰৰ নাম এতিয়া আমি মাছ ধৰিম। বহুত ভাল লাগে, বহুত মাছ আছে বাৰু। মাছটো দেখাই দিয়া মাছ পাইছে, সেয়া মাছ পাইছে, আপোনালোকে দেখিবলৈ পাইছে। এইটো এটা ফূৰ্তিয়ে। এতিয়া বোলে মাগুৰ পালে। যদি বন্ধুসকল তোমালোকে পথাৰত আহি পাইছা, তেতিয়াহ'লে গম পাইছে চাগে এনেকৈ মাছ ধৰে। আৰু যদি পোৱা নাই, এবাৰ হ'লে আহি চাব। আৰু যোনে যোনে পাইছে এনেকৈ মাছ ধৰি, প্লিজ কমেণ্টত জনাব।